বিনামূলীয়া চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নাম অহা নাই নেকি? মুকলি হল ফোন নম্বৰ। ফোন কৰি তালিকাত অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম। বিনামূলীয়া চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নাম অহা নাই নেকি? মুকলি হল ফোন নম্বৰ। ফোন কৰি দিব পাৰিব অভিযোগ। অভিযোগ দিলেই ল'ব লগে লগে ব্যৱস্থা। ফোন নম্বৰ কেইটা হৈছে 01123060484 আৰু এটা নম্বৰ হৈছে 01123063620 লগতে আৰু এটা নম্বৰ হৈছে 01123063567 আৰু এটা নম্বৰ হৈছে 01123061827। ইয়াৰে ভিতৰত যিকোনো এটা নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু লগতে হোৱাটছআপ নম্বৰটো হৈছে 8810389745 আৰু লগতে হেল্পলাইন নম্বৰটো হৈছে 01123063285। লগতে আৰু এটা নম্বৰ মুকলি কৰা হৈছে। নম্বৰটো হৈছে 01123060484। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতেও যোগাযোগ কৰিব পাৰিব। আপুনি ঘৰ নোপোৱাৰ বাবে অভিযোগ দিব পাৰিব। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। উজনি অসমৰ পৰা মিয়া আঁতৰি যোৱা সন্দৰ্ভত একত্ৰিত হৈছে জাতি জনগোষ্ঠীয় সংগঠন। কোনো কাৰণতে ঐক্য সম্প্ৰীতি বিনষ্ট কৰিবলৈ দিয়া নহ'ব। চিটু বৰুৱা বাহিনীক উভতি ধৰি এইবাৰ উজনি অসম মুছলিম কল্যাণ পৰিষদৰ ডাঙৰ মন্তব্য। পূৰ্ববংগীয় মুছলমান আৰু মিয়া খেদাক লৈ গা কৰি উঠিছে এক অশুভ শক্তি। চৰকাৰৰ উচ্ছেদ অভিযানৰ মাজতে হঠাৎ শক্তিশালী হৈ উঠিছে এই অশুভ শক্তি। চৰকাৰে যি উচ্ছেদ অভিযান চলাইছে ইয়াত সকলো খিলঞ্জীয়া মুছলমানৰ সমৰ্থন আছে। চৰকাৰী মাটি ভূমি সত্ৰৰ মাটি আদি সকলো বেদখলমুক্ত হ'ব লাগে। কিন্তু এই উচ্ছেদৰ আলমক লৈ একাংশই আৰম্ভ কৰিছে যে উজনি অসমৰ পৰা মিয়া খেদিব লাগে। মিয়াসকলক খিলঞ্জীয়া মুছলমানসকলে ৰক্ষণাবেক্ষণ দিছে বুলি অভিযোগ উত্থাপিত হৈছে। কিন্তু এই কথা আমি দৃঢ়ভাৱে খণ্ডন কৰিছোঁ। ঐতিহাসিক শিৱসাগৰত শান্তিৰ শৃংখলা বজাই ৰাখিব লাগিব। উজনি অসমৰ ভাষা কৃষ্টি ৰক্ষা কৰিবলৈ হ'লে ইয়াৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগিব। আনহাতে কাম কৰা শ্ৰমিকৰ বাবে ৱাৰ্ক পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগে।